ভাজি ফাইনেলি মোৰ কুচিয়া মাছখিনি ভালকৈ লৰাব লাগিব। হেল্ল' গাইজ, ৱেলকাম মাই ইউটিউব চেনেল। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ আছোঁ কুচিয়াটো কেনেকৈ বনাওঁ মানে আপোনালোকক দেখাম অলপমান। আহক আপোনালোকে মোৰ লগত। মই জুই ধৰি দিলোঁ, কেৰাহীত তেল দি দিছোঁ। এইখিনি হ'ল কুচিয়াখিনি। এতিয়া ইয়াত মছলা চছলা গোটেইখিনি দিয়া হ'ল। এতিয়া তেলখিনি গৰম হৈ আছে। এতিয়া মই তাত এয়া দিম। চাই থাকক। হ'ল আদা নহৰু, প্ৰথমতে আদা নহৰুখিনি মই দিম। তেলখিনি গৰম হৈ গৈছে, এতিয়া দিব পৰা হৈছে। এইখিনি ভালকৈ লৰাব লাগিব। হৈ গৈছে এইখিনি। এতিয়া মই কুচিয়া দিম ইয়াত। আৰু অলপ বাকী আছে, আৰু অলপ থৈ দিম। তাৰপিছত সিজিলে ইয়াৰ ওপৰত পানী দি দিম। চাই থাকক। এইখিনি এতিয়া অলপ পানী দি দিম। অকণমান উতলিব দিওঁ, ঢাকন মাৰি দিওঁ। অলপ দেৰিকে খাম আৰু মজাকে দে বনাইছে খাব লাগিবই না। रहा नहीं जाता। ফাইনেলি মোৰ কুচিয়া বনাই হৈ গ'ল। বহুত গৰম, মানে গৰমতে বনাইছোঁ ন, ইমান ৰ'দ দিছে, বাহিৰতো বহুত ৰ'দ দিছে। কেনেকৈ কুচিয়া বনালোঁ, যদি আপোনালোকে বনাব খোজে এনেকৈ বনাব, সহজ টাইপৰ, বেছি টাইম নালাগে, আধা ঘণ্টামানতে হৈ যায়। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ মোৰ ভিডিঅ'টো।